গিফেন গুড বা গিফেন সামগ্ৰী কি? গিফেন সামগ্ৰী হৈছে এনে কিছুমান সামগ্ৰী যিটোত চাহিদা বিধি ফলৱতী নহয়। এতিয়া চাহিদা বিধি কি? চাহিদা বিধিৰ মতে এজন বিবেচক ব্যক্তিয়ে যেতিয়া বস্তু এটাৰ দাম কমিব তাৰ প্ৰতি বেছিকৈ চাহিদা সৃষ্টি কৰিব আৰু যেতিয়া দাম বাঢ়িব তেতিয়াহ'লে বস্তুটোৰ প্ৰতি চাহিদা কমাই দিব। আমি আমি নিজৰ ব্যক্তিগত জীৱনত যদি চাওঁ অভিজ্ঞতাৰ পৰা, যেতিয়া আমি বজাৰলৈ যাম কিবা এটা বস্তু কিনিবৰ কাৰণে, যেতিয়া বস্তুটোৰ দাম যিমান আমি ভাবিছিলো বা যিমান আছিলে তাতকৈ যদি কমি যায় আমি মনতে ভাল পাওঁ আৰু কেতিয়াবা আমি বস্তুটো বেছিকৈও কিনি আনো, আৰু যদি দাম বাঢ়ি যায় আমাৰ অট'মেটিক মনতে কিবা এটা বেয়া লাগে। অৰ্থাৎ আমি আমাৰ দৈনন্দিন জীৱনতে চাহিদাৰ বৃদ্ধিটো প্ৰতিফলিত হৈ থাকে। এতিয়া অৰ্থনীতিবিদ গিফেনে ইংলেণ্ডত কিছুমান নিকৃষ্ট মানৰ দ্ৰব্য যিবোৰ একেবাৰে তলৰ শ্ৰেণীৰ মানুহে ব্যৱহাৰ কৰে সেই বস্তুবোৰৰ ক্ষেত্ৰত দেখিছিলে যে সেই বস্তুবোৰৰ যিমানে দাম কমে সিমানে তাহাঁতৰ চাহিদাও কমি যায়, আৰু আনহাতে যেতিয়া দাম বাঢ়ে তেতিয়া কিন্তু সেই বস্তুবোৰৰ চাহিদা বাঢ়ি যায়, আৰু সেইকাৰণে এই এনেকুৱা ধৰণৰ নিকৃষ্ট দ্ৰব্যবোৰক গিফেন গুড বা গিফেন সামগ্ৰী বুলি কোৱা হয়।